আৰু हेलो एवरीवन नमस्कार सकलोरे की खबर आरु আজি আমাৰ ৰাইজে ঢেৰা ঘৰ বনাব খেৰ কাটিলে কালি আৰু মই ভিডিওটো দিম বাৰু অকনমান ক্লিপটো লগাই দিম আজি ঢেৰা ঘৰ বনাব যেহেতু ভাবিছো ভিডিওটো আপোনালোকক দেখুৱাম আৰু আমাৰ ঘৰত বিহুৰ প্ৰস্তুতি পুৰা চলি আছে মোৰ আইতা লাগি আছে পিঠাগুৰি খুনাত মা লাগি আছে গতিকে গুটেখিনি আজি ঘৰুৱা ব্লগ এটা দিম আপোনালোকে চাব আৰু বেক সাইডে মোৰ ক্যামেৰা পাৰসন মা আছে মই মাক দেখুৱাই আছো ৰব জনি মা গৈ পেলাই জুখালত বহিছিগে এটা খানা বনাব কি বনাবা এতিয়া এতিয়া ভাজি বনাম ভাত বনাম পিঠা বনাব লাগিব অলপ পিছত পিঠা কোনে বনাব মই বনাম নে পিঠা তই বনাবি মই বনাম পিঠাও বনাম লাৰু বনালো নাইকল লাডু বনাম বিহু আৰু ভগালী বিহু এ ৰে আগৰ বনোৱা চাই আহো বলা এই তাত যে বনাইছে এই ৰাইজৰ দাদা তো সাইকেল ডাল থা ভগা সাইকেল ভানিয়ে পেৰাব ভাত খালা কিয় খালা খালা কিয় খালা এফালে আহা তৰে যাবা চাও তোমাৰ সাইকেলখন দেখুৱাই দিয়া আকৌ হ'ব 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 ভাল লাগিছে আহা আহা যাও ঐ ঢেৰা ঘৰ বনোৱা চাবলৈ আহা বিহু ঘৰ তই বিহু তুমি পাৰিবা তুমি পাৰিবা এনে দে এফালে পাহৈ চেন্ডেলটো তুমি খেলি মেলিকা পিন্ধিছা ন চাও চেন্ডেলটো চাও চেন্ডেলটো চাও পিন্ধ ভালকৈ পিন্ধ স্কুল গৈছিলা নে নাই বলা আৰু মাত দব লাগিব আমাৰ সাদলিও এইটো বনাই আছে মই জুম কৰি দেখাইছো যদিও কিমান দেখিব পাইছে নাজানো ওচৰলৈ যাম বাৰু এই ৰাইজৰ ঢেৰা ঘৰটো বহুত বছৰি মানে বহুত পুৰণা আৰু কিমান বছৰ এক্স্যাক্টলি মই নাজানো কিন্তু মই জনা হোৱা বা দেখা বুজাৰ পৰাই বনাই আহিছে আৰু মোক দেউতাহঁতেও কয় যে দেউতাহঁতেও জনা বুজাৰ পৰাই দেখি আহিছে তো বহুত পুৰণা আৰু ককা আইতাহঁতৰ দিনৰ ৰাইজে বনাই আছে এতিয়া আমি তালে গৈ আছো ভাইটিক লৈ লৈছো লগত দেখাম বাৰু মই তইটো বাবু মামা কিয় ইমান দেৰি হৈছে যে আজি বাবু ক'ত বাবু বাদ দিয়া তুমি সেইটো বাদ দিয়া বাবু আহিবনে নাই ইয়ালে নাযাওঁ মামাৰ ঘৰ নাযাওঁ বুলি কৈ দে নোৱাৰা বিহু এটা কোৱা তুমি বিহু এটা কোৱা বিহু এটা কোৱা ইমান সৰুকে গাইছা তুমি ডাঙৰকে গাব লাগে
আহি এতিয়া মামা ঘৰ পাইছোহি পিঠাগুড়ি খুন্দিবলৈ আৰু ইফালে ঢেঁকী দি আছে মই দেখাই আছোঁ মহা আহিছে মহা ফটো নাই মৰা ভিডিঅ' বনাইছোঁ এজনী আমাৰ মামী ঢেঁকী দিছে দেখিছে বিহু ৰেডি কৰিলে আৰু আইতা এইটো কি লগাইছা এইটো কিহৰ জেতুকাই লগাইছোঁ আৰু আমাক কেনেকুৱা লাগিছে দেখিব জেতুকা লগাইছোঁ তাৰপিছত এতিয়া পিঠাগুড়ি খুন্দিবলৈ ধৰিছোঁ কাৰ পিঠাগুড়ি কিয় ইমান তুমি বিশাল মানুহৰ ইমান লেট কিয় মানে কি জানা হেৰি কালি কৰিলে বিহু আহিল যে সেইকাৰণে মানে মই জেতুকাখন খুন্দি লৈছোঁ জেতুকা সানিছা ন ধুনীয়া চাওঁ মুখখন দেখাই দিয়াচোন এইজনী মোৰ আইতা দেখিছে নহয় ইমান ধুনীয়া ডেকা হৈ আছে গোটেইজনী ভৰি পা মূৰলৈকে গোটেইজনী ডেকা চিকচিককে গোটেইজনী গাইছ চাওক ময়ো পিঠা বনাব জানো আজিকালি ছোৱালী মানুহে কাম কৰিব নাজানো বুলি কয় এয়া পিঠা বনাই আছো তিলৰ পিঠা খোলা পিঠা এইটো পিঠা কিন্তু নাম বেলেগ বেলেগ আছে কিছুমানৰ ফালে তিলৰ পিঠা বুলি কয় আমাৰ ফালেতো খোলা পিঠা বুলি কওঁ না তিল পিঠা বুলিও কওঁ বেলেগ ভুল কি ভুলকে নহয় মানে বেলেগকে কয় কিন্তু চবৰে ঠাই মানে বেলেগ বেলেগ নাম মায়ে পিঠা পুৰি আছে এই তিল দিয়া পিঠাটো যে বহুত বিহুত কিন্তু মানুহে ইমান নাখায় কিয় থৈ যায় প্লেটত মই নিজেও নাখাওঁ কিন্তু প্লেটত থৈ যাওঁ মানে আলহী ঘৰত কিয় কোৱাচোন মায়ে বিহুৰ আগত খায় বিহুৰ পিছতো খায় বিহুৰ কেইদিনত ঢেৰ অন্য যে লাড়ু পিঠা বেলেগ থাকে তেতিয়া মানে এইটো পিঠা ইমান খাবলৈ মন নকৰে আৰু মানুহে বিহুৰ আগত খায় আৰু পিছত বেছিকৈ খায় আকৌ নিদিলেও বেয়া লাগে ডিছখনত দিবলগীয়া হয় নিদিলে বহুত বেয়া লাগে সভাপতি বুলিয়ে আমাৰ অসমীয়া ভাষাত সভাপতি বুলি কয় আৰু ডিছখনত যদি পিঠাটো নিদিওঁ সভাপতি নাই বুলিয়েই কয় সেইকাৰণে বেয়া লাগে এইটো নহ'লে সেয়াই আৰু অথনি মই পিঠাগুড়ি খুন্দি আহিছোঁ তাৰপিছত আকৌ তিল নিব পাহৰিলোঁ আকৌ তিল লৈ পেলাই ঘৰৰ পৰা গৈছোঁ আকৌ খুন্দিবলৈ আহিলেও মোক ভাগৰত শুলোঁ এতিয়া শুই উঠি দেখিছোঁ মায়ে পিঠা পুৰি আছে আৰু মই ছাইডতে বহি আছোঁ এইফালে খৰি আছে খৰিৰ যোগান দি আছোঁ মাক আৰু বিহু ঘৰত আপোনালোকৰ ফালে বিহু ঘৰটো কি বুলি কয় আমাৰ ফালে ঢেৰাঘৰ বুলি কয় কমেণ্টত জনাব কি বুলি কয় আপোনালোকৰ ফালে আৰু নেক্সট ভিডিঅ'ত আমাৰ ঢেৰাঘৰৰ কি নিয়ম হয় ৰাইজে কেনেকৈ নিয়ম কৰে সেইখিনি দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে নেক্সট ভিডিঅ'ত পাব চাবলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই